নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2023 চনৰ এইটো মোৰ প্ৰথমটো ভিডিঅ' দেৰিকৈ হ'লেও আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু আমি এতিয়া আহিছোঁ গোলাঘাট বা মিষ্টাৰ আৰু মই বায়ে মিষ্টাৰে কিবা এটা কামত গৈছে মই সেইকাৰণে গাড়ীৰে বহি আছোঁ আৰু এই ভিডিঅ'টো বৰ বেছি বিশেষ দীঘলীয়া নহ'ব আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু আমি এতিয়া যাম বজাৰৰ ফালে কিবা কিবি অলপমান বস্তু ল'বলগীয়া আছে ঠিক আছে তেন্তে আমি আগত গৈ লওঁ তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকিব আৰু আমি আহি পালোহি গোলাঘাটৰ ভুটীয়া মাৰ্কেটত সোমালোঁ ইয়াতে মাত্ৰ দুখনহে দোকান দেখিছোঁ আৰু ইয়াতে এটা মাৰ চুৱেটাৰ বিচাৰি আহিছোঁ যিটো মই যোৰহাটতো নাপালোঁ ইয়াত চাই লওঁ আৰু আমি ভুটীয়াৰ পৰা আহি এতিয়া সোমাইছোঁ আমি বজাৰৰ ফালে মই বৰ বিশেষকৈ চিনি নাপাওঁ মিষ্টাৰৰ লগত যেতিয়া আহোঁ তেনেকৈ অলপমান চিনি পোৱা হৈছোঁ আৰু ইয়াতো কেইখনমান দোকান চাই লওঁ যদি পাওঁ লৈ যাম নাপালে আৰু কিবা এটা কৰিব লাগিব আৰু আমি কেইবাকেইখনো দোকানত চালোঁ কিন্তু মায়ে যোনটো চুৱেটাৰৰ কথা কৈ পঠাইছিলে আমি সেইটো চুৱেটাৰ নাপালোঁৱে বাৰু মই যোৰহাট গ'লে আকৌ এবাৰ তাত চাব লাগিব আৰু আমি এতিয়া আহি পালোঁহি গোলাঘাটৰ অলংকাৰ জুৱেলাৰী তাত বাৰ কিবা এটা কাম আছিলে আৰু তাৰ পৰা আহি আমি ভাবিলোঁ যে একাপ চাহ খাই লওঁ অলপমান ভাল লাগিব আৰু চাহ খাই মেলি আমি এতিয়া আহিছোঁ পাচলি বজাৰত অলপমান ঘৰৰ কাৰণে পাচলি লৈ লওঁ আৰু আমাৰ পাচলি লোৱা হৈ গ'ল পাচলি লৈ আমি এতিয়া আহিছোঁ বিশালত সোমাইছোঁ মাৰ চুৱেটাৰটো ইয়াতো পাওঁ নেকি চাবলৈ আহিছোঁ কিন্তু ইয়াতো নাপালোঁ আৰু এতিয়া মই এইফালে এপাক দি আহোঁ কিজানিবা মই কিনিবলগীয়া কিবা বস্তু পাওঁৱেই সঁচা ক'ব গ'লে ইয়াতে বহুত বস্তু আছে কিন্তু মোৰ প্ৰয়োজন হোৱাকৈ মই কিনিবলগীয়াকৈ মই একো বস্তুৱেই বিচাৰি নাপালোঁ আৰু শেষত গৈ মই যিকেইটা বস্তু লৈছোঁ সেইকেইটা বস্তু দেখি আপোনালোকে নাহাঁহিব আৰু সেইকেইটা হৈছে এইযোৰ চেণ্ডেল এটা লাইটৰ বাল্ব আৰু এখন ফুটব্ৰাছ আৰু আমি বিশালৰ পৰা আহি এতিয়া এখন মিঠাই দোকানত সোমাইছোঁ ঘৰৰ কাৰণে কিবা কেইটামান মিঠাই লৈ লওঁ বিস্কুট চানা কিবা কিবি লৈ লওঁ গৈ পাই চাহৰ লগত খাবৰ কাৰণে আৰু ঘৰ আহি পাই মই বনাই আছোঁ চাহ এইফালে গৰম কৰি আছোঁ গাখীৰ আৰু এইফালে মায়ে চুঙা চাউল বনাই থৈছিল আহিয়ে চুঙা চাউল খাবলৈ পাইছোঁ নেক্সট ডে কালি আহি একদমেই একো ভিডিঅ' কৰিব মন নগ'লে আৰু তাৰপিছতে আজি ভাবিছোঁ ভিডিঅ'টো ইয়াতে সামৰোঁ তাৰ আগতে আপোনালোকক এটা বস্তু দেখাওঁ ভাবিছোঁ মানে মই ইয়াতে পূৰা ফুল লগাইছোঁ মানে ঘৰৰ পৰা ফুল আনি ইয়াতে লগাইছোঁ মানে ঢেৰ লগাব পৰা নাই আৰু টাবো নাই আনি য'ত ত'ত ৰুই তেনেকৈ থৈ দিওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব একদমেই নাপাহৰিব এইজোপা স্নেক প্লেণ্ট চবৰে ঘৰতে থাকি আৰু এইজোপা হৈছে মামৰি তামোল এইজোপা বিয়া নোহোৱাৰ আগতে মায়ে দি পঠাইছিলে তাৰপিছতে আহি মই যেনিবা ৰুই দিলোঁ টাবত আৰু এই ফুলজোপাৰ নাম কি মই নাজানো এজোপা মানে ঘৰত মায়ে ৰুই থৈছিল সেই ফুলে আৰু এনেকৈ ৰঙা ৰঙা ফুলে মায়ে দি পঠাইছিলে আৰু এইজোপা হৈছে 1000 মডাৰ এইজোপাৰ নামো নাজানো মই কিন্তু পাতটো মানি প্লেণ্টৰ নিচিনা হয় কিন্তু মানি প্লেণ্টজোপাতকৈ অলপমান পাতটো ডাঠ হয়